নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি বাইদেউৰ ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বাইদেউহঁতৰ ঘৰত গৈছোঁ মই। আমি যাই আছোঁ এক ঠাইত, ক'ত যাই আছোঁ আপোনালোকক দেখাই আছোঁ। আমাৰ বাইদেউহঁতৰ গাঁৱত বৰসভা হৈ আছে, শ্ৰী বিষ্ণু বৰসভা 12 বছৰৰ মূৰত হয়। এই ইফালে বাইদেউ লোকটো কাপোৰ পিন্ধি অহা লাগছে, ঘৰত টাইম নাপালা পিন্ধি আহিবা বাৰু যিয়ে নহওক। তাৰপিছত আমি এয়া বৰসভা আহি পালোঁ। এইখন মেইন গেট। ইমান ধুনীয়া গেটখন দেখিয়ে ভাল লাগছে। আৰু আমি গেটখনৰ ভিতৰত আমি এতিয়া বৰ্তমান সোমাই গ'লোঁ। সোমাই আহিয়ে এইবিলাক দেখা পায়। ইয়াতে পতাকা উত্তোলন হৈছে। এইখিনি কথাৰে মই এখন উন্মোচন হোৱা বুলি জৰিয়তে ঘোষণা দিছোঁ। আনহাতে আন এগৰাকী ব্যক্তি নগেন্দ্ৰ ঠাইত যাই আছোঁ। প্ৰদৰ্শনীমূলক কিবা কিবি দেখাই থৈছে তাতে। প্ৰদৰ্শনীমূলক স্কুলৰ গেটটো এইটো। কি ধুনীয়া আৰু এইবিলাক গোটাই প্ৰদৰ্শনীমূলক এইবিলাক। এতিয়া আগৰ দিনৰ বস্তুবিলাক দেখাই দিছে, বেচা কিনাকে নহয়, এয়া ধৰ চাৱাকে দেখাই থৈ দিছে। বহুত বস্তুবিলাক দেখাই আছে। এয়া এশিঙীয়া গড়, তাৰপিছত এইবিলাক কাঠৰ দিয়া সজাই থোৱা, তাৰপিছত এইবিলাকো কাঠেৰে সজোৱা, এয়া ভূপেন হাজৰিকা গান গাই থকা অৱস্থাত, এয়া হাতী, তাৰপিছত ইফালে হৰিণ সাজি সাজি থৈ দিছে। তাৰপিছত আকৌ পৰিয়াল এটা আছে। এয়া সৰু ল'ৰা ছোৱালীবিলাকে খেলা ধূলা কৰা অলপ ঠাই দিছে, কিবা কিবি খেলা বস্তু দিছে, এইবিলাক কাঠেৰে সজাই থৈ দিয়া বস্তু। আকৌ আহিলোঁ আমি দোকান, বহুত দোকান আছে। আহিলোঁ আমি দোকানত কিবা কিবি বস্তু চাই কিনো কিবা। বাম্পাৰ অফাৰ 20 টকা। এয়া ল'লোঁ, এইটো লিপষ্টিক, মেট আৰু এতিয়া আলিনা। আমাৰ মাইলে আকৌ ফুলৰ হেৰি এটা আঁকি ল'লা। আমি আগতে সৰুতে তাইও আঁকি ল'লা। এয়া সৰু ল'ৰা ছোৱালীবিলাকে খেলা গৈছে। বাপাহঁতকো উঠালোঁ, বাপাকে নাইনাকে বৰফ খাই বিচাৰিছোঁ, বৰফ খাইছে ঠাণ্ডাটো। ধেৰ মানুহ হৈছে। এটা ৰিলো বনালোঁ। ইফালে খানা বনাইছে, খানা বনোৱাবিলাকো এটা ড্ৰেছ কৰি লৈছে, ইমান ধুনীয়া লগা হৈছে। ৰঙা গামোচা পিন্ধি বা আমি খানা দিয়াবিলাকে আকৌ ড্ৰেছ পিন্ধি লৈছোঁ। সেউজীয়া পাৰি দিয়া চাদৰ, বৰ ধুনীয়া লাগিছে। এয়া আমি খানা খাব বহিলোঁ। খানা দি আছে আমাক, খানা খাই ঘৰত যাম। আমি বাৰু খানাটো খাই লওঁ। আমি খানা খালোঁ, খাই ঘৰত যাওঁ। আজি ভিডিঅ'টো ইমানেই। যদি ধৰ ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল' কৰিব, আৰু যদি ইউটিউবত চাই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।